जय हिंद दोस्तों, आप लोगों को मेरा चैनल JS अखम माई लाइफ माई हिस्ट्री पर स्वागत है। यदि आप लोग मेरा चैनल पर नया है, प्लीज़ लाइक, कमेंट और सब्सक्राइब करके जाना। আজি মই আপোনালোকক এখন বুৰঞ্জী প্ৰসিদ্ধ ঠাই দেখুৱাবলৈ লৈ যাম। ঠাইখন কি, ক'ত আৰু কিয় বিখ্যাত আদি সকলোবোৰ কথা গম পাবলৈ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ স্কিপ নকৰাকৈ চাই থাকক। এতিয়া আমি গাড়ীৰ পৰা নামিলোঁ। গাড়ীৰ পৰা নামি মন্দিৰলৈ আমি খোজকাঢ়ি যাব লাগিব। ইয়াৰ পৰা ভিতৰত গাড়ী লৈ যাব নিদিয়ে। চাওক, মোৰ লগত বাৰ্বিও আছে। ফাকুৱাৰ সময়খিনিতেই ইয়াতে উলহ মালহেৰে বৰ্ণাঢ্য অনুষ্ঠান 5 দিনীয়াকৈ পালন কৰা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নগাঁও জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামেৰে এই ঠাইখিনিতেই জন্মগ্ৰহণ কৰিছিল। এই মঞ্চখন হৈছে খেৰহুটি স্মৃতি মঞ্চ। বুঢ়ীমাক খেৰহুটিৰ নামতেই এই মঞ্চখন উৎসৰ্গা কৰা হৈছে। আৰু এই মঞ্চখনৰ ওচৰতে আছে এটা বৃহৎ পুখুৰী। এই পুখুৰীটোতেই সেই সময়ত শংকৰদেৱে গা ধুইছিলে। চাওক, এইটো সঁচাকৈ বহুত ডাঙৰ পুখুৰী হয়। আমি এতিয়া শংকৰদেৱৰ মূল মন্দিৰটো চাবলৈ গৈ আছোঁ। চাওক, এইখনেই হৈছে মূল মন্দিৰটোৰ তোৰণ। তোৰণখন দেখিবলৈ সঁচাই বহুত ধুনীয়া। চাওক, লিখা আছে শ্ৰী শ্ৰী বটদ্ৰৱা থান, আলিপুখুৰী, বৰদোৱা। এইটো হৈছে মন্দিৰৰ প্ৰথম ভাগ। মন্দিৰৰ প্ৰথম ভাগটো অগণন তীৰ্থযাত্ৰীৰে ভৰপূৰ হৈ আছে। গতিকে আমি প্ৰথম ভাগত নোসোমাই দ্বিতীয় ভাগটোৱেই চাবলৈ আগবাঢ়িলোঁ। দ্বিতীয় ভাগটোত যিহেতু আমাৰ লগত ধুতি নাই, গতিকে ইয়াৰ ভিতৰলৈ আমি যাব নোৱাৰিম। সেইকাৰণে বাহিৰৰ পৰাই দ্বিতীয় ভাগত কি আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। যাৰ যাৰ লগত ধুতি আছে সিহঁতে ভিতৰত যাব পাৰিছে, আৰু আমাৰ লগত নাই কাৰণে আমি ভিতৰলৈ যাব নোৱাৰিম। গতিকে আমি বাহিৰৰ পৰাই দেখাবলৈ চেষ্টা কৰিলোঁ। এইটো মন্দিৰৰ দ্বিতীয় ভাগত থকা থাপনা। চাওক, ডাঙৰ ডাঙৰ দুখন ফেন আছে আৰু দুটা গৰুৰ পক্ষী আছে। সঁচাই বহুত ধুনীয়া দেখিবলৈ ভিতৰ ভাগ। সেয়া দৰ্শনাৰ্থীয়ে দৰ্শন কৰি আছে ভিতৰলৈ গৈ। এয়া চাওক, কি সুন্দৰকৈ সজাই থৈছে। এয়া পা আৰু মোৰ মানুহজনীয়ে ভিতৰলৈ গৈছে দৰ্শন কৰিবলৈ। আমি যিহেতু ভিতৰলৈ যাব পৰা নাই,
বাইদেউহঁতে ভিতৰলৈ গৈ কিছু ক্লিপ তৈয়াৰ কৰিছে। এই ক্লিপটোকে আপোনালোকলৈ আগবঢ়ালোঁ। চাওক মন্দিৰৰ দ্বিতীয় ভাগৰ ভিতৰৰ অংশ। এই থাপনাখন চাওকচোন কি সুন্দৰকৈ সজাই থৈছে। দ্বিতীয় অংশ চোৱা হোৱাৰ পিছত এতিয়া বলক আপোনালোকক প্ৰথম ভাগলৈ তথা মন্দিৰৰ মূল অংশলৈ আপোনালোকক লৈ যাওঁ। মূল অংশটোলৈ যিহেতু ভক্তসকলৰ সোমোৱা নিষেধ, গতিকে বাহিৰৰ পৰাই মূল অংশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। এইটো হৈছে মূল অংশ মন্দিৰৰ। শুনিছোঁ মন্দিৰৰ মূল অংশৰ ভিতৰত থকা থাপনাখনৰ মুকুট 5টা সোণেৰে সজোৱা। গতিকে আহকচোন আপোনালোকক সেই মুকুটকেইটা দেখুৱাওঁ। এইখনেই হৈছে মূল থাপনাখন। এতিয়া আহকচোন আপোনালোকে এটা সুন্দৰ গীত উপভোগ কৰক।
চাওক খুৰাই আমাৰ কাৰণে প্ৰসাদ ৰেডি কৰি আছে প্ৰায় হৌ অৱস্থা মন্দিৰৰ চৌপাশে এনেকৈ অজস্ৰ তীৰ্থযাত্ৰীয়ে আহি এনেকৈ প্ৰসাদ বনাই খায় ইয়াতে আপোনালোকেও আহিব পাৰে শ্ৰী শ্ৰী কৃষ্ণৰ ফাকুৱা দৌল উৎসৱলৈ আহি সঁচাই নথৈ আনন্দিত হ'লোঁ আপোনালোকে এবাৰ আহিবচোন সঁচাই বহুত ভাল লাগিব আজিলৈ ইমানতে সামৰিলোঁ মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনালোঁ